আমার বিপ্লব দলের জেনারেল সেক্রেটারি মনেশ্বর ব্রহ্ম ডাঙরিয়া আর উপস্থিত আমার সেক্রেটারি বিপ্লব দলের সেক্রেটারি প্লাস স্পোক্সপারসন আক্তারা বাইদেউ আর বিপ্লব দলের সেক্রেটারি প্লাস স্পোক্সপারসন আমার কমলা আজাদ ডাঙরিয়া আর বিপ্লব দলের আমার সেক্রেটারি আমার দাস ডাঙরিয়া আর উপস্থিত আমার পিএমবি বডির সদস্য নারণী বাইদেউ আর উপস্থিত আমার কাষ্টমশাৰী ডাঙৰীয়া ইউথৰ সেক্ৰেটাৰী আৰু ইয়াত জইন কৰিবলৈ অহা আমাৰ সন্মানীয় বিপ্লৱ প্ৰেমীসকল, আপোনালোকে শুনিলে দল হিচাপে আমি কেনেকৈ কাম কৰিব লাগে আৰু আজিৰ দিনত এই চৰকাৰে কি কাম কৰি আছে সেইবিলাক গোটেই কথা আপোনালোকক ভালকৈ বুজাই দিছে। কাষ্টমচাৰী ডাঙৰীয়াও ক'লে, কমলা আজাদ ডাঙৰীয়া আৰু লাষ্টত বিথুৰাই মছাহাৰী ইও ক'লে ইহঁতৰ কাৰণে ইহঁত হৈ পেলাই আমি কেনেকৈ কাম কৰিব লাগে, ছ'চিয়েল ৱৰ্ক কৰিব লাগে বা যিকোনো আমি কিয় দলটো ভাল পায়, দলত থাকি আমি কেনেকৈ কাম কৰিব লাগে আৰু ইহঁত হিচাপে ইহঁতৰ ওপৰতে এই দেশটো চলিব। তাৰমানে আজি নহয় অহাকালি আপোনালোকৰ ওপৰতে এই দেশটো নিৰ্ভৰ কৰিব। ভৱিষ্যতটো ইহঁতৰ সকলৰ ওপৰত নিৰ্ভৰ কৰিব, এই কথাটো ভালকৈ কৈছে। তো যেনক আমি বিপ্লৱ দল হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কাম কৰি আহিছে আৰু কাম কৰি যাম। আমাৰ দলৰ উদ্দেশ্য এইটোৱেই, আমি বাৰে বাৰে সেইটোকে কৈ আহিছোঁ যে আমি একেলগে দল কৰিম, একেলগে থাকিম, একেলগে আমি উন্নয়নৰ কাম কৰি যাম। সব জাতি জনগোষ্ঠী আছে, আমি কেতিয়াও ভাবো নাই যে কোনোবা মুছলিম সম্প্ৰদায়ে পিছ পৰি থাক এই BTC অঞ্চলত, কোনোবা বাঙালী সম্প্ৰদায় পিছ পৰি থাক এই অঞ্চলত, আমি সেইটো কেতিয়াও ভাৱনা কৰা নাই বা চিন্তা কৰা নাই। আমি নিজে এক্সপিৰিয়েঞ্চ বড়োসকলে কিয় আন্দোলন কৰিছে, বড়োসকলে যে আন্দোলন কৰিবলৈ বাধ্য হৈছে, এইটো আমাৰ মাজত অলপ ভুল বুজাবুজি। সেই সময়ত আজিৰ দিনত নহয়, বড়ো আৰু অসমীয়াৰ মাজত অসমীয়াসকলে বড়োসকলক অলপ মানে আঁতৰাই ৰাখিছিলে, মানে স্কোপ দিয়া নাছিলে সেই সময়ত। ইয়াৰ কাৰণেহে বড়োবিলাক আন্দোলন কৰিছে। আজিৰ কথা কোৱা নাই মই, এই সময়ত যদি ময়ো বা বড়োসকলে BTC অঞ্চলত কোনোবা মুছলিমক যদি বাহিৰত থাকিব দিয়ে বা পাত্তা নিদিয়ে, বা বড়োসকলে যদি কোনোবা বঙালীক পাত্তা নিদিব, বড়োসকলে যদি কোনোবা ৰাজবংশীক পাত্তা নিদিয়ে, তেতিয়াহ'লে আন্দোলন হ'ব আৰু ইয়াত কেতিয়াও মানে শান্তি নাথাকিব আৰু কেতিয়াও উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰিব। বড়োসকলে কেনেকৈ আন্দোলন কৰিছিল, যেতিয়া 12 ঘণ্টা, 24 ঘণ্টা, 45 ঘণ্টা, 100 ঘণ্টা যেতিয়া বন্ধ ঘোষণা কৰে, গোটেই অসম নহয় পুৰা নৰ্থ ইষ্টটো চোকা হৈ যায়, এনেকুৱা লৈকে আন্দোলন কৰিছে। এই পৰিৱেশটো আমাক নালাগে আৰু হয় না নহয়? আপোনালোকে পাইছিল না যেতিয়া নেকি অল বড়ো ষ্টুডেণ্টছ বা ভলণ্টিয়াৰ ফ'ৰ্চে এনাউন্স কৰে যে আমি 12 ঘণ্টা নেশ্যনেল হাইৱে বন্ধ, 24 ঘণ্টা ৰেলৱে আৰু নেশ্যনেল হাইৱে বন্ধ, একদিন বন্ধ হ'লে এইফালে মণিপুৰ, নাগালেণ্ড, এইফালে আপাৰ আছাম কিমান হাহাকাৰ হৈছিল, এনেকুৱা আন্দোলন কৰিছিল। এই পৰিৱেশটো আমাক আৰু নালাগে। আমি নিজে এক্সপিৰিয়েঞ্চ বড়োসকলে
তো সেইকাৰণে বড়োসকলৰ ওপৰত বেছিভাগ নিৰ্ভৰ কৰিব। বড়োসকলে চবকে নিজৰ নিচিনা ভাবি পেলাই কাম কৰি লৈ যাব পাৰিব লাগিব। BTCত তাৰমানে BTC অঞ্চলত এটলিষ্ট BTC অঞ্চলত বড়োসকলক অলপ গাৰ্জেন নিচিনা মানে বেলেগ জাতিয়ে হয় না নহয়? নংগনা নোৱা বড়োফা সান্তা থাকে বড়োফोरखौ एसे गार्जेन निसिना सानो ओंखायनो बर'फोरनि सायाव निर्भर खालामगोन बियो। BTC ओनसोलाव আমি যদি বড়োসকলে যদি চবকে লৈ পেলাই যদি কাম কৰিব নাজানে ইয়াত কেতিয়াও শান্তি নাহিব আৰু কেতিয়াও উন্নয়ন নাহিব। এইকাৰণে আমি বিপেৰ দল হিচাপে সব জাতি জনগোষ্ঠীকে সমানে সন্মান দি আহিছোঁ। আমি সব জাতি জনগোষ্ঠীৰ ধৰ্মক আমি সন্মান দি পেলাই আহিছোঁ। কোনো মানুহে যাতে কোনো জাতিয়ে যাতে পিছ পৰি নাথাকে ৰাজবংশীসকলকো আমি সুবিধা দিছোঁ। মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত কোনো জাতিকে আমি পিছ পৰি থকাটো বিচৰা নাই, দি আহিছে। এনে নামতহে আন্দোলন কৰিছে মাটিৰ পাট্টা দিয়া নাই বুলি। কিন্তু আমাৰ দিনত সব জাতি মানুহে কিনা বেচা কৰিব পাৰিছোঁ, সব জাতি মাটিৰ পাট্টাটো পাইছে আৰু পাব। আৰু এইবাৰতো আমি নেক্সট চৰকাৰ আহিলে মাটিৰ পাট্টা দিয়াটো 1 নম্বৰ এজেণ্ডা মইতো ঘোষণা কৰি আহিছোঁ। চবে পাব। বহুত বছৰ হ'ল অসমত মাটিটো জৰীপ কৰি পেলাই নিদিয়াটো বহুত বছৰ হ'ল। সেইকাৰণে আমি BTCত যিটো মাটিৰ পাট্টা দিয়াৰ অধিকাৰ আছে, মাটিৰ পাট্টা দিয়াৰ যিটো অধিকাৰ আছে, এই মাটিৰ পাট্টা দিয়া ল্যান্ড ৰেভিনিউ যিটো ডিপাৰ্টমেণ্ট এইটো BTC ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট। BTC কোনোবা দিছপুৰ বা দিল্লীত সুধিব নালাগে মাটিৰ পাট্টা দিবৰ কাৰণে। BTC ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট এই ক্ষমতাটো BTCৰ হাততে আছে। আজি প্ৰমোদ বড়োহে দিছপুৰৰ পাঠাই দিছে, কেনেকৈ মাটিৰ পাট্টা দিব পাৰিব কি? একো নোৱাৰে। প্ৰমোদ বড়োৰ কথাটো ক'লেতো বহুত আছে। ইয়াতো গোটেই আমাৰ কাষ্টমে কোৱা নিচিনা, এই আমাৰ কমল আজাদে কোৱা নিচিনা সদায় ফেষ্টিভেল, সদায় উৎসৱ আৰু ফেষ্টিভেলৰ কিমান প্ৰস্তাৱ চাব, কিবা মিছন, এই তিনিটাই মিছন উৎসৱ মানে এই ফেষ্টিভেল একে। এইটোৱেই মিছন ফেষ্টিভেল কি মিছন লৈছে গোটেই ফ্লপ। তাৰমানে ইয়াৰ নামত পইচাটো কেনেকৈ নষ্ট ওলাব পাৰে, খাব পাৰে, ইয়াৰ কাৰণেহে তাৰ ধান্দা। পোষ্টাৰিংবিলাক দেখা নাই, সব জাগাতে পোষ্টাৰিং আছে। ইয়াৰ নামত বা কিমান টকা লুটি আছে পিছতহে ওলাব। ফেষ্টিভেল নামত, মিছনৰ নামত কি মিছন, গাহৰি মিছন, ভোট মিছন, বহুত মিছন আছে। ইয়াৰ নামত কিমান পোষ্টাৰ কৰি আছে, কিমান মুঠতে ফ্লপ। আৰু ফেষ্টিভেলটো ক'বই নালাগে, হিচাপ নাই ফেষ্টিভেল। এতিয়াও আৰু কিবা ফেষ্টিভেল হ'ব নেকি? পোষ্টাৰ নতুন মাৰি আছে আৰু ইণ্টাৰনেশ্যনেল ফেষ্টিভেল হয়, গোটেই ইণ্টাৰনেশ্যনেল তাৰ ফেষ্টিভেলবিলাক। ইয়াৰ এই ফেষ্টিভেল বা এই তাৰ মিছনৰ দ্বাৰা দি আমাৰ BTC মানুহ একো লাভালাভ হোৱা নাই, চব বাহিৰত গৈছে পইচাবিলাক। কমল আজাদে কৈছে আপোনালোকক BTC এৰিয়াত কণ্ট্ৰেক্টাৰসকলে মৰিছে মানে ডাউন হৈছে। BTC অঞ্চলৰ কোনো কণ্ট্ৰেক্টাৰে আজি সুবিধা পোৱা নাই, চব বাহিৰত। এইবিলাক কথা তো কথা চিৰিয়াছ। আপোনালোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে, খুব ভাল কথা, মই ভাল পাইছোঁ। আপোনালোকে আমাক সহায় কৰিছে মানে আপোনালোকেও ফলাফল পাব, ইয়াত আপোনালোকেও ৰিজাল্ট পাব। আপোনালোকে আমাক দলত বিপদ দলক সহায় কৰিবলৈ আহিছে, আপোনালোকেও ফলাফল পাব ইয়াৰ কাম গেৰেণ্টি। কৈছে না, কৈছে আপোনালোকক যে
আমি নিজৰ কাৰণে ইমান চিন্তা কৰিব নালাগে ইয়থ ইয়াং জেনেৰেশ্যন আমাৰ দায়িত্বটো ইয়াং জেনেৰেশ্যনসকলক ঠিক কৰি যোৱা নহ'লে আমাক কি ক'ব পিছত এই বুঢ়া এই বুঢ়ী ইহঁতে কাম কৰিব জানা নাই সেইকাৰণে আমি এনেকুৱা কষ্ট পাইছে बिदि बुंजागोन जोङो बे बोराया खामानि मावनो रोंलाखै बे सेनियर लिडारफ्रा उमुक उमुक गासिबो जायफोर सेनियर जोंनि दा ओंखायनो जोङो गोदान जेनेरेसनफोरखौ बोखांबाय थादों बोखांलांनांगौ बिसोरनो देशखौ सालायहैखागोन दहाय बिथराया बुंदोंना नोंसिनि सायाव नोंसोरनो फिउचारनि माने देश बिगोमा देशनि बिगोमा जागोन नोंसोरनो सालायगोन सोरथो सालायगोन जों बेसेबां दिनथो देश सालायनो गाव गावनि गथ' गथायफोरनि थाखाय जोङो सिन्था खालामनांगौ जेनेरेसननि थाखाय बिसोरखौ जोङो दानिफ्रायनो फोरोंलांनांगोन स्कप होलांनांगोन बिथाङा मोनसे खोथा बुंदों दिनै नोंसोर बेहाय जिरायदों गाबोन बेहाय जिरायगोन नङा होमबा बेफोर এই ভিতরে একটা কথা হচ্ছে আপোনালোকে ইয়থসকলক কৈছে আর কি আপোনালোকে ইয়াত বহিছে আজিৰ দিনতো কিন্তু অহাকালি আপোনালোকে এই চেয়াৰত বহিব আমাৰ নিচিনা চেয়াৰত তাৰমানে আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰিব বিটিচিটো তো সেইকাৰণে আমাৰ যিমান গাৰ্জেন আছে বা আমাৰ দলৰ যিমান যিখিনি চেনিয়ৰ লিডাৰ্ছ আছে আমি সদায় চিন্তা কৰি থাকোঁ যে আমি ইয়াং জেনেৰেশ্যনটো উঠাব লাগিব গেপ থাকিলে বিৰাট প্ৰব্লেম হ'ব গেপ কৰিব নালাগে সেইকাৰণে ইয়াং ল'ৰা ছোৱালীসকলক আমি এতিয়াৰ পৰাই পিক আপ কৰি পেলাই কাম কৰি যাব জানিব লাগিব নহ'লে আমাক পিছত দোষ দিবৰ কাৰণে স্কপ পাব তো সেইখিনি কথা আৰু বহুত আছে আমি যিটো আগত কৰা নাছিল আমি আগৰ চৰকাৰৰ দিনত আমি কৰা নাছিল এইবাৰ যেনিবা আপোনালোকে যিটো মাইনৰিটি চেল বা ৰাজবংশী চেল বা আদিবাসী চেল বেংগলী চেল সেইবিলাক বনোৱাটো আপোনালোকে শুনিছে এই চেলৰ দ্বাৰা দি আমি এই জাতি জনগোষ্ঠীৰ যিবিলাক অভাৱ অভিযোগ সেইটো আমি ইহঁতৰ দ্বাৰা দি কাম কৰিব এইকাৰণে চেল বনোৱা হৈছে চেলৰ উদ্দেশ্য সেইটোৱেই বেলেগ একো নাই বেংগলী সমাজটো বেংগলী সমাজৰ যিটো সমস্যা এই সমস্যাটো আমি বেংগলী চেলৰ দ্বাৰা দি আমি কাম কৰিম মাইনৰিটিৰ যিটো সমস্যা মাইনৰিটি অঞ্চলত এই মাইনৰিটি চেলৰ দ্বাৰা দি আমি কাম কৰিব আগত আমি এনেকুৱা কৰা নাছিল কিন্তু এইবাৰ নেক্সট চৰকাৰ অহাৰ পিছত ইহঁতৰ দ্বাৰা দি আমি নিজৰ নিজৰ অঞ্চলত আমি কাম কৰিব নিৰ্বাচন বেছি দিন নাই এই এপ্ৰিল মাহৰ বিহুৰ আগে পিছে হ'ব চবেই জানে তো 2 মাহ আজি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখ মাৰ্চ এপ্ৰিল অন্তত 2 মাহো নাই 2 মাহো নাই যেনে তেনে 2000 এই আগন্তুক যিটো এপ্ৰিল মাহত যিটো নিৰ্বাচন হ'ব কোকৰাঝাৰ লোকসভাত এমপি কোকৰাঝাৰ লোকসভা ইয়াত আমি জিকাব পাৰিব লাগিব আমাৰ কেণ্ডিডেটটো প্ৰাৰ্থীটো ঠিক হোৱা নাই আমি মাৰ্চ মাহৰ ছেকেণ্ড উইক মানত আমি আমাৰ দলৰ প্ৰাৰ্থী কোন হ'ব আমি ঘোষণা কৰিম আলোচনা হৈ আছে আমাৰ দাবিদাৰ 3জন আছে চবেই জানে প্ৰবীলাৰাণী বাইদেউ মানে বিচাৰিছে কাম্পা বৰগোহাঁইও বিচাৰিছে পৃথ্বীৰাজ নাৰায়ণ দেৱ সিও বিচাৰিছে 3জন বিচাৰিছে কোকৰাঝাৰ লোকসভা 3জনৰ ভিতৰত কোনোবা এজন হ'ব আমি আলোচনা কৰি আছোঁ আৰু দৰং ওদালগুৰি এই সমষ্টিটো আমাৰ পজিশ্যনটো খুব ভাল 1 নম্বৰ পজিশ্যনত আছে খুব ভাল পজিশ্যনত আছে আমি জিকাৰ সম্ভাৱনাটো বেছি আছিল 1 নম্বৰ পজিশ্যনত আমাৰ দলে আছে পিপিবি দৰং ওদালগুৰি লোকসভা তাতেও আমি প্ৰাৰ্থী দিব কেণ্ডিডেট দিম ইয়াত মানে 5জন দাবিদাৰ আছে ৰিহন দৈমাৰী আছে ৰবীন্দ্ৰন মোছাহাৰী দুৰ্গা দাস বড়ো ইমানুৱেল মোছাহাৰী আৰু ধীৰেন বড়ো 5জন আছে দৰং ওদালগুৰিত দাবিদাৰটো
কোকৰাঝাৰ নিচিনা একে পজিশ্যনটো আমাৰ বিপিএফ দলৰ যিটো পজিশ্যন দৰং ওদালগুৰিটো ছেম এক বিৰাট ভাল মুঠতে আমি এইবাৰ 2জন যদি এমপি দিব পাৰে আৰু আমাক কোনেও ৰাখিব নোৱাৰিব বিটিচি চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আৰামছে হৈ যাব বিটিচিৰ আগত আমি এমপিৰ কাৰণে লাগিব আপোনালোকে কোনোবা হয়তো নতুন ভোটাৰ হিচাপে আমাৰ দলত আজি ইহঁতসকলে জইন কৰিব বুলি কৈছে আৰু কিছুমানটো UPPL বা BJPৰ লগত আছিল আপোনালোকে আজি আপোনালোকে পুনৰ BPF দলত সোমাবলৈ আহিছে খুব ভাল কথা কষ্ট কৰাৰ ফলাফলটো পাবই আপোনালোকে সবেই পাব কষ্ট কৰক জিকাই দিয়ক আমাৰ দলটো কষ্ট কৰাৰ বিনিময়ত আপোনালোকে ফলাফল পাব 100% গ্যাৰান্টি আৰু আমাৰ এক্স আৰ্মি সকলো আছে বুলি কৈছে 60 জন মান আপোনাৰ এক্স সাৰ্ভিসমেন ৰিটায়াৰ্ড মানে ইহঁতেও আজি আমাৰ দলটো সহযোগ কৰিবৰ কাৰণে ওলাই আহিছে ইহঁতে সাৰ্ভিস কৰা মানুহ আছিল ৰিটায়াৰ্ড হৈছিল হিচাপত ইহঁতে অলপ ঘৰতে ৰেষ্ট কৰিব লাগিছিল চাকৰি ইমান বছৰ চাকৰি কৰাৰ পিছত ঘৰতো ৰেষ্ট কৰিব বিচৰা নাই ইহঁতে আজি বিপিএফৰ কাৰণে লাগিব বিচাৰি আছে ওলাই আহিছে বিপিএফক সহায় কৰিব লাগে বিটিচিক বাচাব লাগিব বিটিচি আগৰ নিচিনা পাৱাৰফুল হ'ব লাগিব এইবিলাক চিন্তা কৰি পেলাই আজি ৰিটায়াৰ্ড সাৰ্ভিসমেন সকলেও আমাৰ দলটো সহযোগ কৰিব কাৰণে আগবাঢ়ি আছে বিৰাট ভাল কথা আমি খুব ভাল পাইছোঁ শুনি পেলাই আৰু বহুত ইয়ত আহিছে বুলি আমি শুনিছোঁ তো সেইখিনি কথা তো আমি জইনিং চেৰিমনিটো আৰম্ভ কৰিম কথাবিলাকতো সবেই বুজি পায় আৰু কিমান সদায় পাই থাকিব উদ্দেশ্য এটাই আমাৰ বিপিএফ দলৰ অঞ্চলত শান্তি লাগে অঞ্চলত একতা লাগে অঞ্চলৰ উন্নয়ন লাগে এইটোই আমাৰ মূল মন্ত্ৰ মূল উদ্দেশ্য সেইটোই বিপিএফ দল গঠন হোৱাটো এই উদ্দেশ্য লৈ পেলাই গঠন হৈছে আমাক লাগে অঞ্চলত শান্তি আমাক লাগে অঞ্চলত একতা আমাক লাগে অঞ্চলত উন্নয়ন এই তিনিটা মটো লৈ আমি বিপিএফ দলটো গঠন কৰিছোঁ 2005 চনত আৰু আমি কৈছোঁ 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই বিটিচিৰ মানুহ সবেই ইয়াত থকাৰ অধিকাৰ আছে য'ত যেনেকৈ আছে এনেকেই থাকিব য'ত যেনেকৈ আছে এনেকেই থাকিব সেইকাৰণে আমি মাটিৰ পাট্টা দিয়াৰ অধিকাৰটো আমাৰ হাতত আছে দেই তো জইনিং চেৰিমনিটো আমি আৰম্ভ কৰিম